আজি যিটো ঘটনা হৈছে আপোনালোকে যিটো ভিডিঅ' ফুটেজ দেখা পাইছে, ইয়াতে এটা পৰিয়াল আছিলে এসময়ত, আজিৰ পৰা 1 বছৰ আগতে ইমান অত্যাচাৰ কৰাৰ পিছত মানুহজনে ইয়াতে ঘৰ বাৰী এৰি যাব লগা হ'ল। কিছুমান মুছলমান সম্প্ৰদায়ৰ লোকে অত্যাচাৰ কৰিছে। তেওঁৰ ঘৰত যোৱাৰ কাষেৰে চাইডতে চব মুছলমানে আছে। তেওঁৰ যোৱা অহাৰ ৰাস্তাটো মানে ব্লক কৰাৰ নিচিনাই হৈছে। আপোনালোকে গ'লে চাব ৰাস্তাটো যোৱাৰ ৰাস্তাই নাই, এনেকুৱা মানে চিটুৱেশ্যন ক্ৰিয়েট কৰিছে। আৰু ইয়াতে মানে কিছুমান মানে চৰ অঞ্চলৰ পৰা আহি কেনে মানুহবিলাকে বেছি দামত মাটিবিলাক কিনি কেনে ইয়াতে বহুত স্থাপন কৰে। আৰু যিটো ঘটনা কৰিছে সেইটো আপোনালোকে চাইছে। আমি এনেকুৱা ঘটনা আমি আজি আমাৰ 20-25 বছৰ হ'ল ইয়াতে আজিলৈকে দেখা নাই। এইটো খুবেই নিন্দনীয়। আমি স্থানীয় বিধায়কৰ লগত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে আহ্বান জনাইছোঁ যাতে এই ঘটনাৰ লগত জড়িত মানে যিবিলাক মানে আসামী আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আৰু যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ মানে চেম চিন ক্ৰিয়েট নহয় তাৰ কাৰণে এটা বিকল্প ব্যৱস্থা দিব লাগে। আৰু আজি আমি যে হিন্দু সুৰক্ষিত নহয় তাৰো এটা কিবা ব্যৱস্থা ল'ব লাগে। এনেকুৱা ঘটনা কৰি থাকে, ঘটনা মানে প্লেনিং কৰি থাকে। আৰু মানে আমাৰ বঙালী মানুহবিলাকৰ এনেকুৱা অত্যাচাৰ কৰাৰ পিছতে কি কৰে মানুহবিলাকে মাটিবিলাক বিক্ৰী চিক্ৰী কৰি যাব লগা হয়। কি কৰিব আৰু ইয়াতে থাকিব নোৱাৰে, সেইকাৰণে যাব লগা হয়। গৰুমাৰা দলং। ক'ৰ পৰা আহে মানুহখিনি? মানুহবিলাক ইয়াৰে কিছুমান লোকেলো আছে আৰু কিছুমান চহৰৰ পৰাও আহে। অচিনাকি মানুহ বুলি ক'ব পাৰো। আৰু চহৰৰ পৰা আহে। চহৰৰ পৰা আহিলেতো আপোনালোকে জানেই ক'ৰ পৰা আহে। ইয়াতে চহৰৰ পৰা মানে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।